50তম কাৰ্বি যুৱ মহোৎসৱ সোণালী জয়ন্তী উদযাপন আজি চতুৰ্থ দিনা। আজি চাৰিদিনে বহুতো সাংস্কৃতিক দল শিল্পীসকল অংশগ্ৰহণ কৰি প্ৰায় দৈনিক লাখতকৈ অধিক মানুহে সমাগম হৈছে। আৰু মই এইখিনি ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। দৈনিক লাখতকৈ অধিক সমাগম হ'লেও ইয়াত শান্তিভাৱে আমি চলাই আহিছোঁ, কোনো বাধা বিঘিনি পোৱা নাই। আৰু আশা কৰোঁ 19 তাৰিখলৈকে যি হ'বলগীয়া আমাৰ এই সোণালী জয়ন্তী শৈলমণ্ডিত কৰিবৰ কাৰণে কাৰ্বি আংলং আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰেমী ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে মই ক'ব খুজিছোঁ, অহাকালি অৰ্থাৎ 17 জানুৱাৰী দিনা 12টা বজাত মহামহিম ভাৰতৰ ৰাষ্ট্ৰপতি মাননীয় দ্ৰৌপদী মুৰ্মু বাইদেৱে ইয়াত অৱতৰণ কৰিব। আৰু এইখিনিতে বৰ্তমান আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটি, কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু জিলা প্ৰশাসনে মাননীয় ৰাষ্ট্ৰপতিগৰাকীক আদৰিবৰ কাৰণে যি প্ৰয়োজন, সেই প্ৰয়োজনীয় সকলো দিশ সফলভাৱে কাম কৰি আহিছে। আৰু খুব সফলভাৱে আমি তেখেতক আদৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। যি মহামহিম ৰাষ্ট্ৰপতিগৰাকীয়ে কাৰ্বি আংলঙত প্ৰথমবাৰৰ বাবে যি তেখেতে অংশগ্ৰহণ কৰিছে, তেখেতৰ পটভূমিত কাৰ্বি আংলংবাসী ৰাইজৰ কৃষ্টি সংস্কৃতিৰ ভাষা আদি কৰি আমি পুনৰুজ্জীৱিত কৰি তোলাৰ স্বাৰ্থত আমাক সহায়ক হ'ব বুলি মই ক'ব খুজিছোঁ। লগতে মই ক'ব খুজিছোঁ, সমূহ কাৰ্বি আংলংবাসী ৰাইজ আৰু কাৰ্বি আংলঙত বসবাস কৰা বিভিন্ন জাতি জনজাতি, কৃষ্টি সংস্কৃতি দল আৰু সাংস্কৃতিক প্ৰেমী ৰাইজে কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতি বছৰে চলি অহা কাৰ্বি যুৱ মহোৎসৱ হৈ যোৱা দিনাখনৰ নিচিনাই আহিব লগা দিনবোৰতো যাতে আমাক সহযোগিতা আগবঢ়ায়, তাৰ বাবে মই কাৰ্বি কালচাৰেল ছ'চাইটি হৈ বিনম্ৰ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই সকলোকে সহযোগিতা কামনা কৰিছোঁ।